নমস্কাৰ, মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু মোৰ বহুতো ছাবস্ক্ৰাইবাৰ ছেকেণ্ড ইয়াৰৰ লগত ৰিলেটেড নহয়, সেয়েহে মই ছেকেণ্ড ইয়াৰৰ উপৰিও আন বিষয়ৰ ভিডিঅ' লৈ আহিম। সেয়েহে আজি মই লৈ আহিছোঁ গোলাপ জামুনৰ ৰেচিপি। আজি মই ইনষ্টেণ্ট মিক্সাৰৰ পৰা গোলাপ জামুন কেনেকৈ তৈয়াৰ কৰোঁ সেই বিষয়ে দেখুৱাবলৈ ট্ৰাই কৰিম। আশা কৰোঁ সম্পূৰ্ণ ভিডিঅ'টো চাব। ইয়াৰ বাবে মই লৈছোঁ গোলাপ জামুনৰ ইনষ্টেণ্ট মিক্সাৰৰ পেকেট। অৱশ্যে আজি মই আধা পেকেটহে ইউজ কৰিম। এতিয়া এইখিনি অলপ অলপকৈ পানী দি ভালদৰে আটা মৰাৰ দৰে মাৰি ল'ম। চামুচ যাতে কোমল হয় আৰু ভালদৰে মাৰা হয়। অকণকৈ দিয়াটো খুবেই প্ৰয়োজন, নহ'লে বেয়া হৈ যায়। যদি অকণকৈ দি ভালদৰে মাৰি লোৱা হয় কোমলকৈ, তেতিয়াহ'লে গোলাপ জামুনটো খাবলৈ বহুত ছফ্ট হয়, অৰ্থাৎ বহুত কোমল হয়। সেয়ে মই অলপ অলপকৈ পানী দি ভালদৰে মাৰি ল'ম কোমল হোৱাকৈ। আৰু তাৰপিছত অকণমান ৰিফাইন তেল সানি লৈ 10 মিনিটৰ বাবে থৈ দিম। গোলাপ জামুনটো বহুত টেষ্টি হয় খাবলৈ। এইখিনি হৈ গ'লত মই ৰিফাইন তেল লগাই থৈ দিলোঁ। এইখিনি আপোনালোকক দেখুওৱা নহ'ল। এতিয়া মই চুগাৰ চিৰাপৰ বাবে 2 কাপ চেনি আৰু 2 কাপ পানী লৈ জুইৰ ওপৰত চেনিখিনি গলি যোৱালৈকে লৰাই আছিলোঁ, আৰু যেতিয়া চেনিখিনি গলি গ'ল তেতিয়াই আমাৰ চুগাৰ চিৰাপটো ৰেডি হৈ গ'ল। ইতিমধ্যে আমাৰ মাৰি থোৱাখিনি 10 মিনিট হৈ গ'ল। সেয়েহে মই হাতত অকণমান ৰিফাইন তেল লৈ আকৌ অকণমান মাৰি লৈ ভালদৰে সৰু সৰুকৈ বল বনাই লৈছোঁ। এতিয়া এইখিনি ভালদৰে লাডু বনাই ল'ম, যাতে আমাৰ গোলাপ জামুনখিনি বহুত টেষ্টি হয়। এনেকৈ মই সৰু সৰুকৈ লাডু বনাই ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াৰ চাইজটো ডাঙৰ বা সৰু কৰিব পাৰে, কিন্তু মই এইখিনিয়ে কৰিছোঁ কিয়নো ইয়াৰ পিছত যেতিয়া চুগাৰ চিৰাপৰ দিয়া হ'ব তেতিয়া এনেও ফুলি উঠিব। এতিয়া মই আকৌ এবাৰ হাতত লৈ ভালদৰে মসৃণ কৰি দিছোঁ, যাতে গোলাপ জামুনটো খোৱাৰ সময়ত বহুত ছফ্ট হয়। এতিয়া এইখিনি আমি কেৰাহীত ভাজি ল'ব লাগিব। আপোনালোকে ভাজোঁতে ঘিউ ইউজ কৰিব পাৰে, কিন্তু মই ইয়াত ৰিফাইন তেল ইউজ কৰিছোঁ। তেলখিনি যাতে বেছি গৰম নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। অলপ গৰম হৈ যোৱাৰ পিছতে তাতে মই লাডুকেইটা দি দিম। যিহেতু মোৰ কেৰাহীখন ডাঙৰ আছিলে, মই গোটেইকেইটা একেলগে দিছিলোঁ, আৰু আপোনালোকে যদি বিচাৰে অলপ অলপকৈ দিও ভাজিব পাৰে। এতিয়া মই এইখিনি ইলুটি সিলুটিকৈ ভাজি ল'ম। এইখিনি যেতিয়া গল্ডেন ব্ৰাউন হোৱাকৈ ভজা হৈ যাব, তেতিয়া মই বনাই থোৱা চুগাৰ চিৰাপত এইখিনি এঘণ্টাৰ বাবে ৰাখি থৈ দিম। চুগাৰ চিৰাপখিনি যাতে কুহুমীয়া গৰম হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব। এতিয়া 1 হোৱাৰ পিছত আমাৰ টেষ্টি গোলাপ জামুন ৰেডি হৈ গ'ল। এইটো খাবলৈ সঁচাকৈ বহুত টেষ্টি হয়। নেক্সট টাইম মই ইনষ্টেণ্ট মিক্সাৰ নোহোৱাকৈ কেনেকৈনো গোলাপ জামুন বনাব পাৰি সেই বিষয়ে ভিডিঅ' দিম। সেই অনুগ্ৰহ কৰি চেনেলটো চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।